নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰেই হৈছে এটা ডাঙৰ খবৰ। পূজাৰ উৎসৱৰ মাজতে শোকাবহ ঘটনা সংঘটিত হৈছে। পূজাৰ মণ্ডপত জুই লাগি 3জনৰ কৰুণ মৃত্যু ঘটিছে। পূজাৰ উৎসৱৰ মাজতে শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। পূজাৰ মণ্ডপত জুই লাগি 3জনৰ কৰুণ মৃত্যু ঘটিছে। দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। 3জন লোক নিহত হোৱাৰ বিপৰীতে ঘটনাত আহত হৈছে 50জনৰো অধিক লোক। দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ ভাদোহীত পূজাৰ মণ্ডপত সংঘটিত হৈছে এই ঘটনা। আহতসকলক ততাতৈয়াকৈ বাৰাণসী আৰু প্ৰয়াগৰাজ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। অগ্নিদগ্ধসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। নৈৰ পাৰত মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ, হাতে ভৰিয়ে বন্ধা বিবাহিত মহিলাক শুভ ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে স্বামীগৃহ। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত এগৰাকী বিবাহিত মহিলাক হাতে ভৰিয়ে বন্ধা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। কাটাখালী নৈৰ পাৰত মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ স্বামীগৃহই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ মাতৃপক্ষই। জানিব পৰা মতে প্ৰায় 2 বছৰ পূৰ্বে বদলা কাটাখালীৰ মহিদুল ইছলাম নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰেহেনাজ পাৰবিন নামৰ যুৱতীগৰাকী। কিন্তু বিয়াৰ পিছতে স্বামী আৰু স্বামীগৃহৰ পৰিয়ালে ৰেহেনাজৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আনহাতে দেওবাৰে পুৱা মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি স্বামীগৃহই প্ৰচাৰ চলোৱাৰ লগতে মাতৃগৃহকো এই বিষয়ে খবৰ দিয়ে। তাৰ পিছতে মহিলাগৰাকীৰ সন্ধানত বিচাৰ খোচাৰ আৰম্ভ কৰে পৰিয়ালে। আৰু এই বিচাৰ খোচাৰৰ মাজতে কাটাখালী নৈৰ পাৰত হাতে ভৰিয়ে বন্ধা মুৰ্মূৰ্ষ আৰু সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হয় ৰেহেনাজ। তাৰ পিছতে সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত তেওঁক ভৰ্তি কৰোৱা হয়। ৰেহেনাজ পাৰবিনৰ পিতৃ মাতৃয়ে স্বামী মহিদুল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মহিলাগৰাকীক হত্যা চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে, যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ শুভ ৰাইজে ৰেহেনাজৰ স্বামী মহিদুলৰ 2টা ঘৰৰ দুৱাৰ খিৰিকী ভাঙি লণ্ডভণ্ড কৰে, যাৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। ৰেহেনাজৰ পৰিয়াল আৰু স্থানীয় ৰাইজে মহিদুল ইছলাম আৰু তেওঁৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায়। বন্ধুসকল, 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। অতি নিকৃষ্ট ঘটনা সংঘটিত হৈছে। ঈশ্বৰক সন্তুষ্ট কৰিবলৈ গৈ 6 বছৰীয়া শিশুক 2 যুৱকে দিলে বলি। দেশৰ ৰাজধানী দিল্লীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অন্ধবিশ্বাসৰ নামত 2জন যুৱকে বলি দিলে এটি 6 বছৰীয়া শিশুক। ঘটনাটো দিল্লীৰ লোধি কলনীত সংঘটিত হৈছে। জানিব পৰা মতে দেওবাৰে নিশা লোধি কলনীৰ পৰা দিল্লী আৰক্ষীলৈ এটা ফোন পাইছিল যে CRPFৰ নিৰ্মাণাধীন মুখ্য কাৰ্যালয় 2জন লোকে এটি 6 বছৰীয়া শিশুক ডিঙি কাটি হত্যা কৰিছে। লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে 2জন হত্যাকাৰীকে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত 2জনৰ নাম বিজয় কুমাৰ আৰু অমন কুমাৰ বুলি জানিব পৰা গৈছে। 2জনৰে ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। 2জনেই নিৰ্মাণ কৰি থকা CRPFৰ মুখ্য কাৰ্যালয়ৰ শ্ৰমিক আছিলে। অভিযুক্ত 2জনে আৰক্ষীক দিয়া তথ্য অনুসৰি 2জনৰে সপোনত এদিন ঈশ্বৰ আহিছিল আৰু ঈশ্বৰে এটি শিশুৰ বলিদান বিচাৰিছিলে। ঈশ্বৰক সন্তুষ্ট কৰিবৰ বাবেই যুৱক 2জনে এই 6 বছৰীয়া শিশুটিৰ বলি দিয়ে। মৃত শিশুটিৰ নাম ধৰ্মেন্দ্ৰৰ পিতৃও সেই নিৰ্মাণ স্থানত কাম কৰা এজন শ্ৰমিক। দেওবাৰৰ নিশা প্ৰায় 10:30 বজাত শিশুটিক সেই CRPFৰ নিৰ্মাণাধীন মুখ্য কাৰ্যালয়টোলৈ লৈ যায় আৰু এখন পাচলি কটা চুৰিৰে শিশুটিৰ ডিঙি ৰেপি হত্যা কৰে। ঘটনাটোৰ সময়ত 2জন অভিযুক্তই সুৰাপান কৰি আছিলে। এটা ভয়ংকৰ দৃশ্য আপোনালোকক দেখাব নোৱাৰিম, তো আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। বন্ধুসকল, ইয়াৰ লগতে 5 নম্বৰৰ খবৰটি হৈছে বছৰি 37,000কৈ টকা দিব চৰকাৰে।
18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আপোনালোকে আবেদন। বছৰি 37,000কৈ টকা দিব চৰকাৰে। 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন। প্ৰতিমাহে আপোনাৰ একাউণ্টত জমা হ'ব 3,000কৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। পেঞ্চন হিচাপে মাহেকত চৰকাৰে আগবঢ়াব 3,000কৈ টকা। 18 বছৰৰ হিতাধিকাৰীয়ে প্ৰতিমাহে জমা থ'ব লাগিব 55 টকাকৈ। 40 বছৰ বয়সৰ হিতাধিকাৰীয়ে জমা দিব লাগিব 200 টকা। শ্ৰমিকৰ বৃদ্ধকাল সুৰক্ষাৰ বাবে এই আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। 60 বছৰৰ পিছত পেঞ্চন হিচাপে শ্ৰমিকে লাভ কৰিব 3,000কৈ টকা ধনৰাশি। প্ৰধানমন্ত্ৰীৰ শ্ৰমযোগী মানধন পেঞ্চন যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? অসংগঠিত শ্ৰমিক যাৰ মাহিলী উপাৰ্জন 15,000তকৈ কম। এই আঁচনিৰ বাবে কেনেকৈ কৰিব পাৰিব আপোনালোকে আবেদন? হিতাধিকাৰীৰ লগতে থাকিব লাগিব সঞ্চয় বেংক একাউণ্ট আৰু আধাৰ নম্বৰ। যোগ্য হিতাধিকাৰীয়ে নিকটতম CSC কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন। জনধন একাউণ্ট নম্বৰেও পঞ্জীয়ন কৰিব পাৰিব। পেঞ্চন লাভ কৰি থকাৰ সময়ত হিতাধিকাৰীৰ মৃত্যু হ'লে পত্নীয়ে লাভ কৰিব পেঞ্চনৰ 50%। বন্ধুসকল, 6 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপিৰ দাবীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এই দাবী পশ্চিমবংগ বিজেপিৰ একাধিক নেতাৰ। অহা ডিচেম্বৰৰ ভিতৰত পশ্চিমবংগৰ তৃণমূল চৰকাৰৰ পতন আৰু মমতা বেনাৰ্জীৰ গ্ৰেপ্তাৰ নিশ্চিত বুলি বিস্ফোৰক দাবী কৰে বিজেপি নেতা শুভেন্দু অধিকাৰী। পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ, মিথুন চক্ৰৱৰ্তীকে ধৰি কেইবাজনো বিজেপি নেতাৰ। আনহাতে মমতা বেনাৰ্জীৰ লগতে আন 41জন TMC নেতাকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি বিস্ফোৰক দাবী ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰৰ। ইফালে বিজেপি নেতা তথা অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে দাবী কৰে যে তেওঁৰ সৈতে 21জন TMC বিধায়কে যোগাযোগ ৰাখি আছে। কিছুদিনৰ ভিতৰতে তেওঁলোকে বিজেপিত যোগদান কৰিব আৰু তাৰ পিছতে পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰৰ পতন ঘটিব। পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে কয় যে অহা 6 মাহলৈ ৰাজ্যত শাসকীয় তৃণমূল কংগ্ৰেছে চৰকাৰ চলাই থকাটো অসম্ভৱ। ইতিমধ্যে ED আৰু CBI নিজৰ কাম কৰি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শুভেন্দু অধিকাৰীয়ে। উল্লেখ্য যে পশ্চিমবংগৰ বিধানসভাত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও তৃণমূল কংগ্ৰেছৰ হাতত পৰাস্ত হ'বলগীয়া হৈছে। তাৰ পিছতে ৰাজ্যখনত মমতাৰ চৰকাৰ ভংগ কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপি। শেহতীয়াকৈ মন্ত্ৰী মুকুল ৰয় সহ আন TMC নেতাৰ বিৰুদ্ধে ED আৰু CBI গ্ৰহণ কৰা ব্যৱস্থাও বিজেপিৰ এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰি আহিছে তৃণমূল কংগ্ৰেছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ ৰেগুলাৰ অৰ্থত পাই থাকিবলৈ। ধন্যবাদ।